वेलकाम टू माय यूट्यूब चैनल जुनाकोर बरखुन आपनालोকক स्वागतम जनाइছো। আজি আমি প্ৰায় 3 মাহে হ'বলে হ'ল কাৰণ কোনো শুটিং কৰা নাছিলো আৰু কিছুমান পাৰ্সোনাল প্ৰবলেমৰ বাবে আমি শুটিং কৰিব পৰা নাছিলো। আজি আকৌ আমি নতুনকে শুটিং কৰিছো কাৰণ এখন ষ্টৰী হৈছে আপোনাৰ শৰ্ট ফিল্ম নহয় কিন্তু এখন ফিল্ম হয়। ফিল্মখনৰ 1 ঘণ্টা মানৰ ভিতৰত হ'ব ফিল্ম আৰু আপোনালোকে আমাক বহুত মৰম দিছে আগৰ ষ্টৰীবিলাকত আৰু সেইবাবে আপোনালোকক গোটেই অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো। এই সিনেমাখনৰ নাম আছিল আপোনালোকে পাবনা ফিল্মখনৰ নাম হৈছে জুনতৰালি। আপোনালোক সকলোৱে চাব। ফিল্মখনৰ নাম হৈছে জুনতৰালি আৰু আপোনালোকৰ এটা লাইকে আৰু আমাৰ এটা কমেণ্টে আমাক বহুতখিনি উৎসাহ যোগায়। আপোনালোকে চাই থাকিব। যদি আপোনালোকে আমাৰ আগৰ ষ্টৰীবিলাক ভাল পাইছে তেতিয়া আমাৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি দিয়ক আৰু যিসকলে আমাৰ চেনেলটো যদি চোৱা নাই আজিলৈকে এই ব্লগটোৰ জৰিয়তে আপোনালোকে চাই পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব কাৰণ প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন যাতে আগতীয়াকৈ আপোনালোকে আমাৰ পায়। আমাৰ জুনতৰালি চিনেমাখন সকলো অসমবাসী ৰাইজে যাতে আঁকোৱালি লয় তাৰ বাবে সকলো ৰাইজক আমি আশা ৰাখিলে আমাৰ পিনৰ পৰা। জুনতৰালি চিনেমাখনৰ বাবে আমাৰ মেকআপ কৰি থকা হৈছে যথেষ্টখিনি তাকে অলপ দেখুৱাই দিলে। ফিল্মখনৰ এটি মুখ্য চৰিত্ৰ হৈছে মাছটো কৰা। এই মাছটোৰ খোৰাক আপোনাৰ একেবাৰে প্ৰথম পৰ্ণত দেখাবলৈ অনুৰোধ জনাইছোঁ। এয়া মাছটো আৰু যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব কাৰণ প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন যাতে আগতীয়াকৈ আপুনি আমাৰ চাব পাৰে আৰু লগতে যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক ধন্যবাদ।